নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মুনমিৰ অন্য এটা ভিডিঅ'লৈ। ভিডিঅ'টো খুব জৰুৰী, আপোনালোক সকলোৱে মন দি চাব। আধাৰ কাৰ্ডৰ লগত বৰ্তমান পান কাৰ্ড যিসকলে লিংক কৰা নাই, 30 জুন পৰ্যন্ত আপোনালোকক সময় দিছে। এই 30 জুনৰ ভিতৰত খুব সোনকালে আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত পান কাৰ্ডটো লিংক কৰক, অন্যথা আপোনালোকে লিংক নকৰিলে 1000 পৰ্যন্ত জৰিমনাও হ'ব পাৰে আৰু বিশেষভাৱে আপোনাৰ বেংকসমূহৰ কাৰণে অসুবিধা হ'ব ভৱিষ্যতে। গতিকে সকলোৱে ভিডিঅ'টো চাওক আৰু সহজ উপায়েৰে আপোনাৰ কাৰ্ড দুটা লিংক কৰি ৰাখক। খুব সহজ উপায়েৰে আপোনালোকে আধাৰ কাৰ্ডৰ লগত পান কাৰ্ডটো লিংক কৰিব পাৰে। SMS-ৰ জৰিয়তে এনেকৈ কৰিব, UIDPN কেপিটেলত লিখি স্পেচ দিব, 12 নাম্বাৰ মানে 12 সংখ্যাৰ আধাৰ নম্বৰটো এণ্টাৰ কৰিব, স্পেচ দিব, তাৰ পাছত পান নাম্বাৰটো এণ্টাৰ কৰিব আৰু চেণ্ড কৰিব আপোনালোকে 567678 আৰু 56161। ইয়াৰ যিকোনো এটা নম্বৰত আপোনালোকে চেণ্ড কৰিলে আপোনালোকৰ আধাৰ লগত পান কাৰ্ডটো লিংক হৈ যাব। গতিকে আপোনালোকে সকলোৱে কৰি চাওক, এইটো এটা সহজ উপায় হয়। বা আপোনালোকে ৱেবছাইটত গৈও কৰিব পাৰিব, মোবাইল বা আপোনালোকৰ লেপটপত কৰিব পাৰিব অনলাইনত। ৱেবছাইটটো হ'ল www.incometaxindia.eflink.gov.in লিংকত গৈ আপোনালোকে আপোনালোকৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ডটো সম্পূৰ্ণকৈ বা ধুনীয়াকৈ লিংক কৰিব পাৰিব। পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ উপৰিও মই আৰু এটা জৰুৰী কথা ক'ব বিচাৰিছোঁ। যিসকলে PM কিষাণ যোজনাত আবেদন কৰিব বিচাৰে তেওঁলোকে 30 জুনৰ ভিতৰত তেওঁলোকৰ আবেদনসমূহ অনলাইনৰ যোগেই হওক অফলাইনৰ যোগেই হওক এপ্লাই কৰক। আৰু কিবা বিশেষ অসুবিধাৰ সন্মুখীন হ'লে তেওঁলোকক এই তলত দুটা ফোন নম্বৰ দিয়া আছে, সেই ফোন নম্বৰ দুটাত কল কৰিলে নিশ্চয় অসুবিধাসমূহ দূৰ কৰাত সহায় হ'ব। আজিলৈ মই মুনমি গৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিলোঁ। ধন্যবাদ জনালোঁ সকলোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। ধন্যবাদ। জয় আই অসম।